বন্ধুসকল মোৰ ইউটিউব চেনেল নিউ ষ্টেচনলৈ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ পিছত এটা নতুন ভিডিঅ' দিবলৈ ওলাইছোঁ, কিয়নো দীৰ্ঘদিন ধৰি মোৰ নিজৰ কৰ্মব্যস্ততাৰ বাবে ভিডিঅ' দিব পৰা নাছিলোঁ। আজি শিৱৰাত্ৰি, এই পবিত্ৰ দিনটোত সকলোৰে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বৰ্তমান মই গোলাঘাটৰ দিশে যাবলৈ ওলাইছোঁ বিশেষ এটা কামত। তাৰ মাজতে যদি সম্ভৱ হয় শিৱৰাত্ৰিৰ দৃশ্যাংশ বা মোৰ যাত্ৰাপথৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম। আশা কৰোঁ সকলোৱে চাই থাকিব। কুবাকুবিকৈ ঘৰৰ পৰা ওলাই আহিলোঁ। বৰ্তমান আমি মকৰঙত আহি উপস্থিত হৈছোঁহি। গোলাঘাট জিলাৰ মকৰং। ইয়াৰ পিছতে আছে ঘিলাধাৰী। ঘিলাধাৰীৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত্বতে গোলাঘাট চহৰ। ধুনীয়া ৰাস্তা, পকী ৰাস্তা, আহল বহল। মাজে মাজে স্পীড ব্ৰেকাৰকেইটা বাহিৰে অন্য সমস্যা নাই বাৰু। এখন ঘিলাধাৰী থানা, মোৰ সোঁ চাইডে ঘিলাধাৰী থানা। ইয়াতো আজি শিৱৰাত্ৰি উপলক্ষে অনুষ্ঠিত কৰা দেখিবলৈ পোৱা গৈছে। আমাৰো এটা শিৱ মন্দিৰত সোমাবলৈ আছে। চাওঁচোন ক'ত কেনেকৈ সময়ৰ সুবিধা মিলাব পাৰি। আপোনালোকে চাই যাব, ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। ফাগুনৰ ভৰপক বতৰ, ফাগুনৰ সময়, লঠঙা গছবন, তাৰ মাজতে আমি আগবাঢ়িছোঁ। কবিৰ মতেতো কবিতা লগা সময়। আমাৰ মনত বাৰু সেইবোৰ কবিতা নাহে। আমি বৰ্তমান শিঙিজান নৈ পাইছোঁহি। শিঙিজান নৈৰ ওপৰত থকা শিঙিজান দলঙত আমি উঠিছোঁ। ইয়াৰ দুই কাষে বিশাল পথাৰ, শিঙিজানৰ পথাৰ। আঘোণৰ সময়ত এই পথাৰবোৰ সোণোৱালী হৈ থাকে। আৰু এই বিশাল পথাৰৰ মাজে মাজে এই ৰাস্তাটোৱে গোলাঘাটৰ দিশে আগবাঢ়িছে। গৰু ছাগলীৰ সমস্যা আছে অৱশ্যে ৰাস্তাৰ মাজত। সেইবোৰ সকলো চাই চিতি সাৱধানে গাড়ী চলাই আগবাঢ়ি যাব লাগে। পথটো যিমান ধুনীয়া, কিন্তু ইয়াত দুৰ্ঘটনা ঘটাৰ আশংকাও যথেষ্ট বেছি। গতিকে সকলোৱে ভাল ৰাস্তা পাই দবাই চলাওঁ বুলি চলাব নালাগে। আমি আজি ফৰকাটিং ষ্টেচনৰ ফালে নাযাওঁ। এই ষ্টেচনৰ ছাইডত এখন ধুনীয়া উৰণীয়া সেতু নিৰ্মাণ কৰিছে কিছুদিনৰ পূৰ্বে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উদ্বোধন কৰি গৈছেহি। আমি উৰণীয়া সেতুৰ ওপৰে আগবাঢ়িম আৰু আপোনালোককো যে ফৰকাটিং ৰেল লাইনৰ ওপৰে যোৱা উৰণীয়া সেতুৰ অপূৰ্ব সৌন্দৰ্য দেখুৱাম। কেনেদৰে নিৰ্মাণ কৰিছে, কিমান ধুনীয়াকৈ নিৰ্মাণ কৰিছে চাব। এয়া বৰ্তমান ফৰকাটিঙৰ উৰণীয়া সেতুৰ ওপৰত আমি উঠিছোঁ। খুব সুন্দৰকৈ সজাই তুলিছে উৰণীয়া সেতুখন। দুই কাষে ধুনীয়াকৈ দেৱাল অংকন কৰিছে। আপোনালোককো আজি দেখুৱাম। সেতুখনৰ ওপৰে যিসকল লোক পাৰ হৈ যায় তেওঁলোকে খন্তেক ইয়াত ৰৈ চাই ফটো তোলে। আমি কাষতে ৰম। গাড়ীখন চাইড কৰি লৈছোঁ। এয়া ফৰকাটিঙৰ উৰণীয়া সেতুৰ ওপৰত আছোঁ। সৌৱা কিছু দূৰত অন্য লোকো আহি ৰৈছেহি, চাইছে, ফটো তুলিছে। এয়া খুব সুন্দৰকৈ এনেদৰে দেৱাল অংকন কৰিছে এখন মুগাৰী। এক অপূৰ্ব ৰূপত তেওঁলোকে এইবোৰ এনেদৰে দেৱাল অংকন কৰিছে। এইটো ফৰকাটিং ষ্টেচনৰ মাজেৰে যোৱা ৰেল লাইন। সেইফালেও
এনেদৰে দেৱালবোৰ সজাই তুলিছে, চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিছে বাৰু। এইটো ৰেল লাইন। সৌ দূৰতে আছে ফৰকাটিং ষ্টেচন, সৌটো ষ্টেচন। আৰু ইয়াৰ পৰা মই বৰ্তমান য'ত উপস্থিত আছোঁ তাতে আছে উৰণীয়া সেতুখন। গোলাঘাট 5 চালি। গোলাঘাট 5 চালিতে এটা শিৱ মন্দিৰ আছে। আমি খন্তেক এই শিৱ মন্দিৰত সোমালোঁ। এয়া বৰ্তমান ক্ষীৰ ৰাইজক, শিৱ মন্দিৰলৈ আগমন ঘটা ৰাইজক ক্ষীৰ যোগান ধৰি থকা দেখিবলৈ পোৱা গৈছে। এনেদৰে মন্দিৰটোত যথেষ্ট সমাগম দেখিবলৈ পোৱা গৈছে ৰাইজৰ। এইটো আছে মন্দিৰটো, আমিও চালোঁ। মন্দিৰটোৰ ভিতৰত এনেদৰে ভক্তসকলে মহাদেৱৰ পৰা আশীষ বিচাৰি বন্তি প্ৰজ্বলন কৰিছে। নিজৰ কল্যাণৰ বাবে মহাদেৱৰ চৰণত সেৱা গ্ৰহণ কৰিছে ভক্তসকলে। এয়া কল, যিসকলে ইয়াত আহি উপস্থিত হৈছে তেওঁলোকক প্ৰসাদ যোগান ধৰিবৰ কাৰণে এনেদৰে কল ভৰাই তুলিছে। মন্দিৰটোৰ সন্মুখত এয়া চাকিৰ দোকান। ধূপ লাগে, চাকি লাগে, জুই চলা, তেল লাগে, সকলো সাজু কৰি তোলা হৈছে যাতে কোনো ধৰণৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলৰ কোনো ধৰণৰ যাতে অসুবিধা নহয়, সমস্যা নপৰে। এয়া মিঠৈ, ভাঙৰ মিঠৈ। মন্দিৰৰ সন্মুখতে এনেদৰে ভাং বিক্ৰী কৰি থকা দেখিবলৈও পোৱা গৈছে। ভাঙৰ মিঠৈ 10 টকাত 8টা। আমি যাওঁ, মন্দিৰটো চালোঁ, শিৱৰাত্ৰি উপলক্ষে পৰিৱেশ চালোঁ। এইবাৰ গোলাঘাট চহৰত উপস্থিত হৈছোঁ। যথেষ্ট কাম আছে, গতিকে মোৰ নিজৰ কামখিনি সোনকালে কৰি ঘৰলৈ ঘূৰিব লাগে। এইখিনিতে মোৰ কাম আছে, গাড়ীখন পাৰ্ক কৰি লওঁ। এইটো গোলাঘাট MSR হ'ল চাৰিআলি। এইকেইটা অকণমান জেগা পাইছোঁ, গাড়ীখন ভৰাই লওঁ ধুনীয়াকৈ। বাইকৰ মাজতে ভৰাই দিছোঁ আৰু। সকলো কাম বন শেষ কৰি বৰ্তমান ঘৰমুৱা হৈছোঁ। বৰ্তমান যিটো ৰাস্তাই আহিছিলোঁ একে ৰাস্তাই ঘৰমুৱা। এতিয়া 5:25 গৈছে।
বন্ধ হৈ গ'ল এতিয়া 5:30 বাজিল প্ৰায় 5 ঘণ্টা 4.5 ঘণ্টা 5 ঘণ্টাৰ সময় ব্যৱধানত পুৰা ব্যস্ততাৰ মাজেৰে পাৰ হ'ল তাৰ মাজতে মোৰ নিজৰো কিছুমান কাম আছিল কৰিলোঁ মন্দিৰত যে প্ৰৱেশ কৰিছিলোঁ আপোনালোকক দেখুৱালোঁ এই মাত্ৰ মই ঘৰ পাইছোঁহি গতিকে আজিলৈ ভিডিঅ'টো ইমান এটা সামৰিছোঁ অন্য ভিডিঅ'ত বেলেগ ধৰণে বেলেগ হোৱাত আপোনালোকক দিবলৈ চেষ্টা কৰিম গতিকে চেনেলটো চাই থাকিব ভিডিঅ'বোৰ চাই থাকিব আৰু আমাক উৎসাহিত কৰি থাকিব